এইফালে চাওক আজি মাছ ধৰা এটা নতুন কৌশল আপোনালোকক দেখাই আছোঁ। এনেকৈ হেৰি বতৰা এটা ল'ব, লৈ এনেকৈ কাপোৰ এখন দি ইয়াত ফুটা এটা কৰি এই ভিতৰত কেঁচু এটা আছে, এইটো চাওক, এইটো এনেকৈ ওলমাই দিব লাগিব বোলে। এই বায়ে এইটো জানে, তৰিকাটো দেখাই আছে। তাৰপৰা এতিয়া চাব দেই, ইয়াত দি দিব কেনেকৈ, চাবি দেই, সাৱধান সাৱধান। এনেকৈ এইটো এনেকৈ ভৰাই দিব লাগিব। ওপৰত অলপমান ফুটাটো ওপৰত অলপ আটা লগাই দিছে, আটা পেলাই দিছে। ইয়াত গোটেই মাছে মাছ আহি গৈছে। এইফালে এধি মাছ ধৰা চাই আছে, এইফালে এধি হাই গাইজ কৰি দিয়ে। এই আমাৰ এই পুলটো মুখতে এনেকৈ এই ইয়াত পানীৰ তলত সোমাই আছে বতৰাটো, ভালকৈ ধৰিব পৰা নাই এতিয়া। আগত কোনোবা কিবা কৰি আছে হ'বলা, ইয়াত ভটা চটা চাই আছে নেকি। এইটো মাছখিনি এতিয়া দেখি পোৱা নাই, সৰু সৰু মাছ ইয়াত দেখিছে দুই এটা। এনেকৈ আপোনালোকৰ ট্ৰাই কৰি চাব পাৰে, মাছ সোমায় নে নোসোমায়। আমি কিন্তু আগতো খাইছোঁ এনেকৈ ধৰি, কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ, আজি বনাইছোঁ ভিডিঅ'টো। এইজনী ডিউটিৰ পৰা আহি চিধা লাগিয়ে গৈছে এনেকৈ দেখিছে নাই, ড্ৰেছে সৈতে। কাপোৰ সলাবলৈ যাবলৈ টাইম নাই। এইটো ক'ৰ পৰা চাই আছে, এইটো এইটো মাছ সোমাবই বোলে ইয়াত। এজনী সোমালে বোলে, বাকী সোমাই থাকিব। আৰু এজনী সোমালে বোলে, দুজনী সোমালে হেনো এতিয়ালৈকে। মুখখন কোনফালে দিব লাগিছিলে, ফুটাটো সেইফালে। অঁ, আমি প্ৰমাণ সহকাৰে দেখাম সোমাই নে নোসোমায় মাছ ন। আগতে সেই ইয়াত হেৰি এটা আছিলে, পদ্ধতিটো এইডোখন মাছে নধৰা হৈ আছে। দাঙিবলৈ হল বুলি ক'লে কেনেকৈ জানো, গধূলিলৈকে নহ'ব, ওলাই গুচি যাব, আকৌ যাব। জাকৈখন আনি ক'ত সোমালে? এইয়া চব, এই আপোনাক কৈছিলোঁ নহয় আজি মাছ সোমোৱাটো আমি দেখাম বুলি। এইটো চব এনেকৈ দিব লাগিব, বৈয়াম এটা লৈ আহিব, এনেকৈ দিলে বৈয়াম এটা পানী থৈ কিনে আনিব লাগিব। এতিয়া কেইজনমান সোমাইছে, কিন্তু ঢেৰ সোমাই ন একেবাৰে। বৈয়াম আনিব লাগিছিলে, পানী অকণ ভৰাই জীয়াকৈ থ'ব লাগে। হয় আকৌ মই নেজানো যে, এতিয়াহে গম পাম আকৌ। 10 মিনিটতে যদি এইকেইজনী 10 মিনিটত 20জনীমান আহিছে হ'বলা, 20-30জনী। এনেকৈ 4টা পাতিলেচোন 20-30জনীকৈ আহিলে হৈ যাব, ধুনীয়াকৈ। কিবা বৈয়াম তাত পানী ভৰাই থ'ব লাগে, তেতিয়া জীয়াই থাকিব মাছখিনি। এইবাৰ অলপ দহলে পাতিব লাগিব, এইডোখৰত পাতিব লাগিব এবাৰ। এইফালে দিবি।